অসম চৰকাৰৰ এক অভিনৱ আঁচনি আত্মনিৰ্ভৰ অসমৰ বিষয়ে আপুনি অৱগত হয়নে? কি আপুনি অনুভৱ কৰেনে যে পলিটিকেল টাচ হ'লেহে এইটোত আপুনি নিজৰ নামটো সন্নিৱিষ্ট কৰিব পাৰিব? এনেধৰণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আমি এইটো ভিডিঅ'ত লৈ আহিছোঁ আৰু ইয়াত মই সম্পূৰ্ণ নিজৰ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ভিডিঅ' যদি ইনফৰ্মেটিভ পায় ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈও নাপাহৰিব। আত্মনিৰ্ভৰ অসমটো হৈছে এটা আসাম গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ। এইটোৰ যোগেদি অসমৰ নিবনুৱা যুৱক যুৱতী অসমৰ শিক্ষিত যুৱক যুৱতী যোনসকল নিবনুৱা হৈ আছে তেওঁলোকক MSME আণ্ডাৰত সৰু সুৰা কাম কৰিবলৈ এটি উদগনিমূলক উৎসাহ প্ৰদান কৰা হৈছে আৰু এক ৰাজ সাহায্যও প্ৰদান কৰা হৈছে। এইটো আঁচনি এনেকুৱা ধৰণৰ যোনসকল লোক ফাৰ্মিং, দোকান বা ধৰক বিভিন্ন ধৰণৰ খেতি এগ্ৰিকালচাৰ বা বিভিন্ন ধৰণৰ হেণ্ডিক্ৰাফ্ট এইবিলাকৰ লগত লগ হৈ নিজৰ পৰিয়ালটো পোহপাল দি আছে বা দিম বুলি ভাবিছে, এই আঁচনিটো তেওঁলোকৰ কাৰণে। মানে সহজ কথাত ক'বলৈ গ'লে যোনসকলে কুকুৰা, গাহৰি, গৰু, ছাগলী ফাৰ্ম খুলি বা ব্ৰইলাৰ ফাৰ্ম খুলি বা কুকুৰা ফাৰ্ম খুলি বা বাঁহ বেতৰ কাম কৰি পৰিয়াল চলাই আছে, সেইসকল লোকলৈ এটি উদগনিমূলক আৰু ৰাজ সাহায্য দিয়া এটি স্কিম বা আঁচনি। এইটো আঁচনিত এনৰোল হ'বলৈ হ'লে আপুনি ন্যূনতম মেট্ৰিক পাছ কৰিব লাগিব। কথাবোৰ ধ্যান দি শুনিব, ভিডিঅ'টো একদম ধুনীয়াকৈ মই আৰম্ভণিৰ পৰা কৈ আছোঁ। মিনিমাম আপুনি 10ম শ্ৰেণী বা ক্লাছ 10 উত্তীৰ্ণ হ'ব লাগিব। ক্লাছ 10 পাছ কৰাৰ পাছত আপোনাৰ লগত এখন চাৰ্টিফিকেট লাগিব, যাক কোৱা হয় এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। সেইখন আজিকালি অনলাইন বনে, সেইখন লাগিব। 2 নম্বৰতে আপোনাৰ এখন ভেলিড পাছবুক লাগিব। 3 নম্বৰতে এটি মোবাইল ফোন আৰু এটি আপোনাৰ ইমেইল লাগিব, ফোন নম্বৰ আৰু ইমেইল লাগিব। ঠিক আছে, এইকেইটা হৈছে প্ৰয়োজনীয় সা সামগ্ৰী। আৰু আপোনাৰ যদি বয়স OBC হয়, আপোনাৰ 27 বছৰ হ'ব লাগিব মিনিমাম। ST SC সকলৰ বাবে মিনিমাম 25 বছৰ হ'ব লাগিব। জেনেৰেলসকলৰ কাৰণে 27 বছৰ হ'ব লাগিব। যদি আপোনালোকৰ এইকেইটা ক্ৰাইটেৰিয়া বা এইকেইটা যোগ্যতা আছে, তেতিয়াহ'লে আপুনি এইটো আঁচনিৰ বাবে যোগ্য। ঠিক আছে, আমি যোগ্যতাৰ কথা পাতিলোঁ। এতিয়া আমি কথা পাতোঁ আপুনি কেনেকৈ এনৰোল কৰিব। অসম চৰকাৰে যোৱা 2 বছৰ ধৰি আত্মনিৰ্ভৰ অসম 1.0 আৰু 2.0 নামৰ দুটাকৈ প্ৰজেক্ট ইতিমধ্যে মুকলি কৰি দিছে। 1.0ৰ কামটো ইতিমধ্যে সম্পূৰ্ণভাৱে সফল হৈ গৈছে। মই নিজেও মই আচলতে এখন কেফে চলাওঁ। মই কেইবাজন লোককো এপ্লাই কৰি দিছিলোঁ আৰু তাৰে 40% মান মানুহে ইতিমধ্যে বেনিফিট লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে প্ৰথমতে এপ্লাই কৰিছিলে মোৰ ওচৰত। এপ্লাই কৰাৰ প্ৰায় 1-1.5 মাহ মানৰ পাছৰ পৰা প্ৰজেক্ট ছাবমিশ্যন কৰিবলৈ আহে। প্ৰজেক্ট ছাবমিশ্যন কি বস্তু, কেনেকৈ কথা মই অনলাইন যোগে আৰু এটা ভিডিঅ'ত বনাম, যদি আপোনালোকে বিচাৰে মই ক'ম। প্ৰজেক্টটো ছাবমিট কৰিব লাগিব। প্ৰজেক্ট ছাবমিশ্যন কৰাৰ 2-3 মাহ মানৰ পাছত আপোনালোকক DICCৰ ফালৰ পৰা কল কৰিব যে আপোনাৰ এপ্লিকেশ্যনখন শ্বৰ্ট লিষ্টেড হৈছে, আপোনাৰ ইমান তাৰিখে আমুক জেগাত ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে অন্য নহয়, ভাইভা হ'ব। আপুনি তাত উপস্থিত থাকিব বুলি ক'ব উইথ অল ডকুমেণ্টছ। প্ৰথম ইণ্টাৰভিউটো হৈ যাব। ইণ্টাৰভিউটো হৈ যোৱাৰ পিছত ছেকেণ্ড ইণ্টাৰভিউটো হ'ব। আকৌ এবাৰ মাতিব আপোনালোকক। আকৌ এবাৰ মতাৰ পাছত আপোনালোকক ধুনীয়াকৈ আকৌ ভাইভা হ'ব। সেই দুটা ভাইভাত যদি আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল দেখে, আপোনালোকে যদি পইচাটো সৎব্যৱহাৰ কৰিম বুলি তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে বা পতিয়ন নিয়ে, তেতিয়া আপোনাক চৰকাৰে প্ৰথমতে 75,000 টকা দিব, এখন চেক দিব। ঠিক আছে, 75,000 টকা চেক দিয়াৰ পাছত আপুনি ছাপ'জ ছাগলী ফাৰ্ম খুলিম বুলি কৈছিলে, আপুনি ছাগলী ফাৰ্মৰ বাবে এটা ঘৰ বনাব লাগিব, ধুনীয়াকৈ ছাগলী ভৰাব লাগিব। তেওঁলোকে যেনেকৈ ট্ৰেইনিং দিয়ে, যেনেকৈ কৰে, তেনেকৈ কামবোৰ কৰি দেখাব লাগিব। দেখুৱাৰ পাছত আকৌ 25,000 টকা আপোনাক 3-4 মাহৰ ভিতৰত ভৰাই দিব, মানে 1 লাখ টকা হৈ গ'ল। ঠিক আছে, সেই 1 লাখ টকা যে আপোনাক দিব, সেই 1 লাখ টকাটো সম্পূৰ্ণ বিনামূলীয়া হ'ব, আপোনালোকে ঘূৰাই দিব নালাগে। ঠিক আছে, তাৰ ঠিক 6-7 মাহ মানৰ পাছত আপোনাক আকৌ 1 লাখ টকা দিব। সেই 1 লাখ টকাটো কিন্তু আপুনি ঘূৰাই দিব লাগিব আকৌ 5 বছৰৰ পাছত। গতিকে কথাবোৰ তেনেকুৱা। যোনসকল শিক্ষিত নিবনুৱাই চিৰিয়াছলি কাম কৰিছে বা কৰিম বুলি ভাবিছে আৰু যোনসকলৰ ওপৰত উল্লেখিত যোগ্যতাসমূহ আছে, তেওঁলোকে এইটো আঁচনি নিশ্চয় বাচিব পাৰে। এইটো বহুত ভাল স্কিম হয়। এইটো স্কিমৰ যোগেদি আপুনি আপোনাৰ নিজৰ সুপ্ত প্ৰতিভা বিকশিত কৰিব পাৰিব, যদিহে আপুনি আৰ্থিকভাৱে টনকিয়াল নহয়। অসম চৰকাৰে এটি ভাল পদক্ষেপ লৈছে, ভালটোক ভাল বুলি ক'ব লাগিব। গতিকে আপুনি ইয়াৰ বেনিফিট সম্পূৰ্ণৰূপে উঠাওক। আৰু এটা কথা, ভিডিঅ'ৰ আৰম্ভণিতে মই কৈছিলোঁ পলিটিকেল টাচৰ কথা, সেই কথাটো সম্পূৰ্ণৰূপে সঁচাও বা মিছা বুলি মই ক'বলৈ নাযাওঁ। কিন্তু মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই এটা কথাই কৈছোঁ, মোৰ টাচত এনেকুৱা কিছুমান মানুহ আছে যাৰ পলিটিকেল ছাপোৰ্ট একেবাৰে নাই, কিন্তু তেওঁলোকৰ পইচা পাইছে। গতিকে সেইবোৰ ভুৱা কথাত আপোনালোকে মন কাণ নিদিব। নিজৰ যোগ্যতা কি আপুনি সেইটো বাছক। অসম চৰকাৰে ভাল কিছুমান আঁচনি উলিয়াইছে, সেইবিলাকক আপোনালোকে গুৰুত্ব দিয়ক, মৰ্যাদা দিয়ক আৰু এনেকৈ আপোনালোক আগবাঢ়ি যাওক। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো। গুড বাই।